গুড মৰ্ণিং এভৰিৱান। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি আমাৰ মেডামে আপোনালোকক কবিতা এটা আবৃত্তি কৰি শুনাব বোলে। এইয়া মেডাম ৰেডি। হেল্ল'। মই কিন্তু শিকোৱা নাই দেই। মই ৰাতিপুৱাই গা ধুই পেলাই ৰেডি হৈ আছোঁ। আবৃত্তিটো কিন্তু মই নাই শিকোৱা, ইউটিউবৰ পৰা চাই শিকিছে তাই নিজে। তো বলকচোন কি আবৃত্তি কৰে আপোনালোকে চাই থাকক শেষলৈকে ভিডিঅ'টো, লগতে ময়ো চাওঁ। নমস্কাৰ, মোৰ নাম প্ৰজ্ঞা শইকীয়া। মই এটা আবৃত্তি কৰিবলৈ ওলাইছোঁ। আবৃত্তিটোৰ নাম হ'ল নোৱাৰো। কবি মহম্মদ সুলেমান খাঁ। নোৱাৰো কথাটি হেৰা বেয়া কথাবোৰ, কদাপি নহয় সিটো কথা মানুহৰ। এলেহুৱা যিটো হয় নোৱাৰো সিটোৱে কয়, তেনেহ'লে তুমি কিয় নোৱাৰো বুলিবা? এলেহুৱা হৈ কিয় জীৱন ধৰিবা? ভাল নাম পাবলৈ যদি কৰা মন, তেনেহ'লে নুবুলিবা নোৱাৰো বচন। 10জনে পাৰে যিটো তুমিও পাৰিবা সিটো, হেন জানি কাষ কৰি প্ৰাণ কাটি কৰা, একেবাৰে নোৱাৰিলে এশবাৰে কৰা। ধন্যবাদ। প্ৰজ্ঞাৰ আবৃত্তিটো বাৰু আপোনালোকৰ কেনে লাগিলে? যদি ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, লগতে তাইৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিলে। তেন্তে আজিলৈ আহিছোঁ। বাই বাই।